নমস্কাৰ দৰ্শকসকল, মই আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ গুৱাহাটী মহানগৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত অৱস্থিত এটি প্ৰিমিয়াম লাইফ ক্লাবৰ বিষয়ে। যিটো ক্লাবৰ নাম হৈছে ক্লাব নিৰ্বাণা। সোণাপুৰৰ পৰা আহি সোণাপুৰ নহয় একচুৱেলি, আপুনি খানাপাৰাৰ পৰা যদি আহে তেতিয়া কমাৰকুছিত নামি মানে মেধিকুছিৰ এইখিনিত নামি কিনে মেধিকুছিৰ পৰা আপুনি লেফ্ট ছাইড হ'ব। লেফ্ট ছাইডে আপুনি সোমাই আহিলে স্প্ৰিং ভেলী ৰিজৰ্টৰ একদম ফ্ৰণ্টতে ক্লাব নিৰ্বাণা। তো ক্লাব নিৰ্বাণাৰ বিষয়ে মই আপোনালোকক ক্লাব নিৰ্বাণাৰ যিটো সৌন্দৰ্যতা, ক্লাব নিৰ্বাণা কোনখিনি ঠাইত অৱস্থিত, দেখিবলৈ কেনেকুৱা, মই সেইটোৱে আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ। আপোনালোকক স্প্ৰিং ভেলী ৰিজৰ্টৰ সন্মুখফালে পাহাৰৰ এখনত অৱস্থিত, মানে আগতে এই ঠাইখিনিত গাৰোসকলে বসবাস কৰিছিল। গাৰোসকলে যেতিয়া আছিলে তাৰপিছতে মাটিবিলাক বিক্ৰী হোৱাৰ পিছত ছ'চাইটিয়ে কিনি ল'লে, এটি সংগঠনে কিনিলে। তাৰপিছত ইণ্ডিভিজুৱেলি বাংলা টাইপত বনালে, য'ত মানে গেষ্ট হাউচ টাইপত প্ৰত্যেকে নিজৰ এইবিলাক যে পিছফালে দেখিছে চব বাংলাবিলাক, এনেকুৱা হিচাপত বনাই কিনে বিল্ডাৰবিলাকে বিক্ৰী কৰিছে। তো তাতে এটা প্ৰিমিয়াম লাইফৰ বা ভাল এটা জীৱন যাপন কৰা লোকসকলে যাতে আহি কিনে অকণমান ফূৰ্তি ধেমালি কৰিব পাৰে, সেইটো কাৰণতে ক্লাব নিৰ্বাণাটো ইয়াতে বনাইছে। তো মই আপোনালোকক দেখাম ক্লাব নিৰ্বাণাটোৰ বাহিৰ ফালৰ দৃশ্যখিনি। মই কেতিয়াবা আজি ভিতৰত নাযাওঁ বাৰু, আজি ভিতৰত যোৱাৰ কাৰণে একচুৱেলি পাৰ্মিশ্যন নাই, এতিয়া ক্লাব বন্ধ আছে। তো হ'লে মই নেক্সট টাইম আপোনালোকক ক্লাবৰ ভিতৰৰ পৰা ভিডিঅ' এটা বনাই দিম, আপোনালোকে চাওক আজি ক্লাবৰ বাহিৰ ফালৰ দৃশ্যখিনি। আহক তেতিয়াহ'লে চাওক। দূৰৰ পৰা দেখিবলৈ এনেকুৱা হয়, এইটো হ'ল নিৰ্বাণা ক্লাব। নিৰ্বাণা ক্লাবটো দূৰৰ পৰা দেখিবলৈ এনেকুৱা দৃশ্য দেখা পায়। আৰু বাকী এই যে আপুনি ঘৰবিলাক দেখিছে সৰুবিলাক দেখিবলৈ, কিন্তু সৰু নহয়, দুমহলীয়া, এইবিলাক প্ৰাইভেট গেষ্ট হাউচ। চবে নিজৰ কৰি ৰাখিছে, কিনি ৰাখিছে এইবিলাক। এই যে খালী ঠাইখিনি দেখিছে, এইখিনি হ'ল অ'পেন ষ্টেজ প্ৰগ্ৰেম কৰা হয় ইয়াতে। ধৰক কাৰোবাৰ ৱেডিং, বাৰ্থডে পাৰ্টিত অ'পেন ষ্টেজ প্ৰগ্ৰেম ইয়াতে কৰা হয়। আৰু এইটো ছুইমিং পুল, তাতে ছুইমিং পুল আছে। এই হলটোত যিবিলাক ধৰক ইলেক্ট্ৰিকেল সামগ্ৰীয়ে হওক বা বক্সৰ পৰা আদি কৰি গোটেইখিনি বস্তু ৰাখি থোৱা হয়। গেষ্টো থাকিব পাৰে ইয়াতে, এনেকুৱা সুবিধা কৰি থোৱা আছে। দেখিবলৈ খুব ভাল, আপোনালোকে আহিলে ভাল পাব, এটা মনোমোহা দৃশ্য। এইটো ওচৰৰ পৰা দেখিবলৈ এনেকুৱা, এই ঘৰবিলাক মই তলৰ পৰা এইটো ফটোটো লগাইছোঁ, ভিডিঅ'টো তলৰ পৰা কৰাইছোঁ। তো এইটো হ'ল ক্লাব নিৰ্বাণাৰ ফ্ৰণ্ট ছাইড। এইটো সন্মুখ ফালৰ পৰা এনেকুৱা, এইটো গাৰ্ডেন হয়, এইখন গাৰ্ডেন। এইটো ছুইমিং পুলটো মই ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক। ছুইমিং পুলটো এনেকুৱা দেখিবলৈ ভাল লাগে। ইয়াতে মানে যেতিয়া আপুনি ছুইমিং কৰিব তো খুব ভাল লাগে, খুব ভাল লগা দৃশ্য, মনোৰম দৃশ্য। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে কাষত থকা বেল আইকনটো, ঘণ্টা বটনটো টিপি অল অপশ্যনত ক্লিক কৰাই থ'ব। তেতিয়া আপোনালোকে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব। যদি ইয়াতে কিবা শুধৰাব লগা আছে, কিবা কৰাব লগা আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। তো ভিডিঅ' ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰাব বেলেগৰ লগত, যাতে তেখেতসকলেও চাই ভাল পায়। আজিলৈ ইমানেই, লগ পাম অন্য এটা বেলেগ ভিডিঅ'ত। ধন্যবাদ।